আইডি বা যিসমূহ ডকুমেণ্টছ আপোনাৰ ভুল হৈ আছে তো আপুনি কেনেকৈ এছামিছ টাইপ কৰিব। ধৰক মোৰ ভোটাৰ আইডিটোৱে ভুল হৈ আছে, তো মই কেনেকৈ সেই ভোটাৰ আইডিটো কাৰেকশ্যন কৰাৰ পিছত মই কেনেকৈ নতুনকৈ এখন আইডি বনাই ল'ম 2 কপি হিচাপে। তো মোৰ যিখন ভোটাৰ আইডিৰ EPIC নাম্বাৰ আছে তো সেই নাম্বাৰটো ইয়াত টাইপ কৰি আছোঁ। তো আপুনি এইদৰে আপোনাৰ EPIC নাম্বাৰটো টাইপ কৰিব, ষ্টেট সিলেক্ট কৰক। তাৰপিছত আপুনি ইয়াত নিচে চাবলৈ পাইছে কেপচা হয়তো আপোনাৰ বেলেগ কেপচা দেখাব, তো কেপচাটো তলত টাইপ কৰি দিব। দিয়াৰ পিছত আপুনি চাবলৈ পাব মই কেপচাটো টাইপ কৰি আছোঁ। তো ইয়াত EPIC নাম্বাৰ বহালোঁ, ষ্টেট বহালোঁ। তো এতিয়া চাৰ্জত ক্লিক কৰি দিলোঁ। চাৰ্জত ক্লিক কৰাৰ পিছত ৱৰ্ডটো আপুনি অপেন কৰি ল'ব। তো আপুনি যিহেতু এছামিছ টাইপ কৰিব, তো ভোটাৰ আইডিত নিশ্চয় আপোনাৰ এছামিছ টাইপ কৰিব লাগে। তো মোৰ ভোটাৰ আইডিত এছামিছ টাইপ কৰিব লাগে। তো মোৰ তাত PNG আছে, ভোটাৰ আইডি অলৰেডি স্কেন কৰা আছে। তো মই সেইটো সিলেক্ট কৰি ল'লোঁ আৰু QR-টো মোৰ আগতে ডাউনলোড কৰা আছে। তো আপুনি কেনেকৈ QR-টো বনাব পাৰে তো মই লিংকটো দি দিম ভিডিঅ'ত। তো ইয়াত মোৰ যিখন প্ৰথম নেম আছে সেইটো কপি কৰি ল'লোঁ ইংৰাজীৰ। তো ইয়াত পেষ্ট কৰিম, আপুনি নিচে চাবলৈ পাব। মই QR-টো বহাই লওঁ। তো বহাৰ পিছত ইয়াত নিচে চাবলৈ পাৰে টুল-টিত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াত এৰিয়া সিলেক্ট কৰাৰ পিছত কালাৰ সিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াত পেষ্ট কৰি দিলোঁ। নিচে চাবলৈ পালে আপুনি যিখন NVSP পৰ্টেলত নাম আছিলে তো সেই নামটো ইয়াত বহাই দিলোঁ কপি কৰি। তো এইদৰে আপুনি আপোনাৰ নেমটো ইয়াত বহাই দিয়ক। দিয়াৰ পিছত এপ্লাই কৰি দিয়ক। তো ইয়াত আপুনি টাইপ কেনেকুৱা টাইপৰ ল'ব তো ইয়াত নিচে চাবলৈ পাব, আপুনি সিলেক্ট কৰি ল'ব। তো আপুনি নিচে চাবলৈ পালে তো যিটো পাৰফেক্ট হয় সেইটো লৈ ল'ব। তাৰপিছত এইটো অলপ বেলেগ ধৰণৰ হৈ আছে, তো মই আৰু চেঞ্জ কৰি লওঁ। তো ইয়াত নিচে চাবলৈ পালে চেঞ্জ কৰি দিলোঁ। তো এতিয়া অলপ সাইজটো মিলি আহিছে, তো বল্ড কৰি দিলোঁ। দিয়াৰ পিছত এৰিয়া সিলেক্ট কৰি ল'লোঁ। তো ইয়াত এইখিনি প্লেজত বহাব লাগে। তাৰপিছত মই এছামিছখিনি কপি কৰি লওঁ। তো আপুনি Ctrl+C কপি কৰিব পাৰে, ডাইৰেক্ট কপি কৰিব পাৰে। তো মাইক্ৰ'ছফ্ট ৱৰ্ড যিটো আছে তো ইয়াত পেষ্ট কৰি দিওঁ। দিয়াৰ পিছত আহি গ'ল। তো ইয়াত সাইজ বঢ়াই দিওঁ। তো 28 দি দিওঁ, বল্ড কৰি লওঁ। তো নিচে চাবলৈ পালে মই জুম কৰি আছোঁ, এড ক্লিক কৰি তো বল্ড কৰি দিলোঁ। তো ইয়াত আপুনি তলত এখন নিচে চাবলৈ পালে টুল, তো সেই টুলত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াত ব্লাৰ হৈ গ'ল, এৰিয়াটো সিলেক্ট কৰি ল'লোঁ। তো আপুনি নিচে চাবলৈ পালে এতিয়া সেভ কৰি ল'ম। তো সেভ কৰি ল'লোঁ। যিকোনো এটা নেমে আপুনি নেম দিব পাৰে ইয়াত। তো মই সেভ FF দি দিলোঁ। তো ইয়াত সেভ হৈ গ'ল ডেস্কটপত। তো ইয়াত আপুনি নিচে ক'ত আছিলে মোৰ সেভটো, তো মই পেষ্ট কৰোঁ, পেষ্ট কৰিলোঁ। তো ইয়াত আপুনি চাবলৈ পাইছে। তো এইখিনি মই এতিয়া নামৰ প্লেজত যিহেতু এছামিছ নেমটো লিখিব লাগে তো এই প্লেজত বহাই দিলোঁ। তো টুল এৰিয়াটো ডিলিট কৰি দিলোঁ। তো আপুনি এৰিয়াটো সিলেক্ট কৰি ডিলিটত ক্লিক কৰি দিয়ক। কিবোৰ্ডত নিচে ডিলিট আছে, তো আপোনাৰ য'ত আছে সেই প্লেচটোত বহাই আপুনি ডিলিট মাৰি দিলে অটোমেটিক ৰিমুভ হৈ যাব। মাত্ৰ সেই বগা প্লেচখিনি ৰিমুভ হৈ যাব। তো এইদৰে আপুনি এছামিছ টাইপ কৰি ইয়াত পেষ্ট কৰিব পাৰে। তো ঠিক একেদৰে আৰু যিহেতু তলত আছে আপুনি মাত্ৰ নেমটোহে লিখিলোঁ। তো ইয়াত স্বামীৰ নাম বা হাজবেণ্ড নেম ইয়াত বা ফাদাৰ নেম বা গাৰ্জেনৰ নেম লিখিব লাগে। তো মই এইদৰে ইংৰাজীটো কপি কৰি লওঁ। কপি কৰি মই ভোটাৰ আইডিত টুলত ক্লিক কৰি এৰিয়াটো সিলেক্ট কৰি মই পেষ্ট কৰি দিওঁ। তো আপুনি পেষ্ট কৰাৰ আগতে আপুনি যিহেতু কপি কৰিছে এই আইডেণ্টিটিৰ ওপৰত পেষ্ট কৰিব, তো আপুনি টুলটোত ক্লিক কৰি এৰিয়াটো সিলেক্ট কৰি ল'ব। তো এইদৰে আপুনি আপোনাৰ নামটো কপি কৰি আনি ইয়াত পেষ্ট কৰিব পাৰে। তো এতিয়া যিহেতু এছামিছটো ৰৈ গৈছে, তো এছামিছ সেম আগৰ দৰে মই কপি কৰি লওঁ এছামিছখিনি আৰু কপি কৰি মই মাইক্ৰ'ছফ্ট ৱৰ্ডত মই পেষ্ট কৰি দিলোঁ। দিয়াৰ পিছত ইয়াত সাইজটো বঢ়াই লওঁ। তো আপুনি নিচে চাবলৈ পালে 28 দি দিলোঁ আৰু
बोल्ड कर ललो लोৱাৰ পিছত ইয়াত নিচে চাবলৈ পালে ডাঙৰ হৈ গ'ল তো ইয়াত এৰিয়াটো সিলেক্ট কৰি ললো লোৱাৰ পিছত সেভ কৰি দিও তো এই ইয়াত চাবলৈ পাইছে এফএফ মোৰ আগতে সেভ কৰা আছে তো নামটো চেঞ্জ কৰি দিব লাগিব তো মই বেলেগ এটা নাম দি দিলো ইয়াৰ পিছত ইয়াত সেভ কৰি দিলো তো এতিয়া মোৰ ডেস্কটপত সেভ হৈ গ'ল তো এই সেভ কৰা নামটো মই ইয়াত পেস্ট কৰিব লাগে তো মই মাহাংতিকা তো ইয়াত পেস্ট কৰি দিলো দিয়াৰ পিছত এৰিয়াটো সিলেক্ট কৰি ললো তো ইয়াত মই ডিলিট কৰি দি আছো তো আপুনি নিচে চাবলৈ পালে এই টুলটোত ক্লিক কৰি ল'ব লোৱাৰ পিছত ডিলিট হৈ গ'ল আশা কৰিছো ভিডিওটো আপোনাৰ নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব আৰু এটা অনুৰোধ আপুনি যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা আপুনি এই চেনেল নতুন আহিছে চেনেলৰ কাষতে ওলাই ৰঙা সাবস্ক্ৰাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব যাতে মই আপোনালোকৰ এনেকুৱা হেল্পফুল ভিডিও যেতিয়া আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব বন্ধু সাবস্ক্ৰাইব কৰিতে আপোনাৰ কোনো ধৰণৰ খৰচ নাই জাস্ট অলপ টাইম হে লষ্ট হয় আপোনালোকৰ সেই লষ্টটো সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায় তো ধন্যবাদ জয় অসম see you again.